হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিছোঁ দেখিছেনে? কেইটামান মৰম লগা কুকুৰ পোৱালীকেইটা আমাৰ আচলতে পুৰণা ঘৰত আছে। ইমান মৰম লগা নহয়। প্ৰীতে আচলতে লৈ আহিবলৈকে মন কৰিছিলে, কিন্তু এতিয়া বহুত সৰু হৈ আছে। মাকৰ গাখীৰ যিহেতু খাই আছে, গতিকে এনেকুৱা সময়ত লৈ অহাটো উচিত নহয়। আৰু সিহঁতৰ ভাই ককাইবোৰ দেখিছে নহয়, একেলগে ইমান ধুনীয়াকৈ খেলি থাকে। তেনেকুৱা অৱস্থাত আৰু লৈ আহিবলৈ সঁচাকৈ মন নাযায় দেই। এয়া দেখিছেনে ক'ৰ গাড়ীৰ ফাকত সোমাইছেগৈ নহয়, চকাৰ মাজত। আৰু ৰাস্তাটোত যে ইমান গাড়ী অহা যোৱা কৰি থাকে, কিন্তু নাই, সিহঁতে একদম বিন্দাছ ৰাস্তাটোত ঘূৰি আছে। মই মানে খেদি আছোঁ ভিতৰলৈ আহকৈ, কিন্তু নাই, ভিতৰলৈ আহে তাৰপিছত আকৌ ৰাস্তালৈ গুচি যায়। ইমান কিউট নহয়। এতিয়া আমাৰ প্ৰীতে বেডমিণ্টন খেলিছে। সন্ধিয়া সময়ত সি এনেকৈ মাজে মাজে খেলে। লগ থাকিলেহে খেলিব পাৰিব। কেতিয়াবা মই খেলোঁ বা কেতিয়াবা আমাৰ ভাড়াঘৰৰ ছোৱালী দুজনীমান আছে, সিহঁতেও খেলে। এনেকৈ আৰু মিলাই মেলি খেলে আৰু সদায় সেইকাৰণে খেলা নহয়, লগ পালে খেলে। সেই ঠাণ্ডা দিনত আচলতে এনেকৈ খেলি থাকিলে গাটো গৰম হৈ থাকে ন, ভাল লাগে। এতিয়া আপোনালোকক এটা জন্তু দেখাম দেই। সৌটো দেখিছেনে বগা বান্দৰ? আপোনালোকৰ ঠাইত বাৰু আছেনে এনেকুৱা বগা বান্দৰ? আমাৰ ইয়াত যেতিয়া প্ৰথম ওলাইছিল, আমি দেখি আচৰিত হৈ গৈছিলোঁ যে ক'ৰ পৰা আহিলে এইটো বগা বান্দৰ। আমাৰ ইয়াত অহা চাগে 2-3 বছৰমান হৈছে নেকি। আৰু ইমান বদমাছ নহয়, সি অকলে থাকে আৰু একদম বিৰাট বদমাচি কামবোৰ কৰি থাকে। মানে ঘৰৰ ভিতৰত সোমাই বস্তু টানি নিয়ে। আমাৰ ইয়াতে আগতে ইমান বান্দৰ নাছিলে, কিন্তু এতিয়া 2-এটা বান্দৰ আহি আমাৰ এই অঞ্চলটোত বিৰাট সন্ত্ৰাসৰ সৃষ্টি কৰি আছে। ই বিৰাট বদমাছ দেখিছে। মই যে ভিডিঅ' কৰি আছোঁ, কোনো কেটকুট কৰা নাই। আচলতে ই বুলি নহয়, কোনো বান্দৰেই মানুহলৈ ভয়ে নকৰা হৈছে। একদম আমিহে ভয় কৰিব লগা হৈছে সিহঁতলৈ। মাজতে যে মই পাকঘৰত ভাত বনাই থাকোঁতেই মোৰ চকুৰ সন্মুখতে কল টানি লৈ গৈছে। বজাৰৰ পৰা আনি কল থৈছিলোঁ, সেই গোটেই কলে লৈ গ'ল। তথাপিতো মই খাবলৈ দি দিছোঁ, একো নাই কৰা। কিয় জানেনে? ভয়তে। কাৰণ যদি মই তাক খেদিবলৈ যাওঁ নহয়, মোক আক্ৰমণ কৰি দিব। সেইটো ভয়তে বোলো কলেই খাব পাই, মোক আক্ৰমণ নকৰিবি। সেইকাৰণে কলৰ আশা বাদ দি নিজৰ জীৱনটোকে বচাই ল'লোঁ। বান্দৰৰ উৎপাতত এতিয়া আমি দৰ্জা খিৰিকী একদম মেলিব নোৱাৰা অৱস্থা হৈ গৈছে। সেইটো কাৰণে এনিটাইম আমি দৰ্জা খিৰিকী মাৰিয়ে থওঁ, কাৰণ কোন সময়ত আহি আপোনাৰ ভিতৰৰ পৰা বস্তু লৈ যাব আপুনি গমেই নাপাব। সেইকাৰণে দৰ্জা মাৰি থোৱাই ভাল। এতিয়া আমি ভণ্টি এগৰাকীৰ বিয়া এখন খাই আহোঁগৈ দেই। এয়া হঠাতে ৰাতি 9টামান বজাত কুঁৱৰীতলত এটা ডান্সৰ কম্পিটিশ্যন হৈ আছিলে। আমি তাত ওলালোগৈ। প্ৰীতেও যাবলৈ মন কৰিলে, যিহেতু সি ইচ্ছা কৰা দেখি তাক লৈ গ'লোঁ আৰু এটা কথা দেই, এইটো হৈছে তাৰ প্ৰথম কম্পিটিশ্যন। স্কুলৰ বাহিৰৰ কথা কৈছোঁ, স্কুলততো কৰিয়ে থাকে। এয়া ৰাতি 1টা বজাত প্ৰীতৰ ডান্স কম্পিটিশ্যন শেষ হৈছে আৰু আমি ঘৰলৈ উভতিছোঁ। ইমান কুঁৱলীৰ মাজত, আৰু লগত প্ৰীত আৰু ওচৰৰ এজনী সৰু ছোৱালী, মোৰ ভণ্টি এগৰাকী। আমি 3টা আহিছোঁ অকলে। মই ড্ৰাইভ কৰিছোঁ, বিৰাট ভয়ো লাগিছে। ঠাণ্ডা দিনত আচলতে এনেকৈ কুঁৱলীৰ মাজত মোৰ গাড়ী চলোৱা তেনেকৈ অভ্যাস নাই যিহেতু। তথাপিতো ভগৱানৰ নাম লৈ আগবাঢ়িছোঁ আৰু নিৰাপদে ঘৰ পালোহি। ৰাতি অৱশ্যে এনেকৈ গাড়ী চলাই ভালেই লাগে, কাৰণ যিহেতু ৰাস্তাটো খালী হৈ থাকে। এতিয়া ঘৰ গৈ পাই শুওঁতে চাগে 2টামানে বাজিব। পিছদিনাখন আকৌ নগাঁও যাবলৈ আছে, মাৰ ডক্টৰ তাত দেখাবলৈ আছে, আৰু দোকানৰো কিছুমান বজাৰ কৰিবলৈ আছে। গতিকে ৰাতিটো চাগে ভালকৈ শোৱা নহ'বই। এয়া নেক্সট ডে মৰ্ণিং, মই গা পা ধুই উঠি গাড়ীত বহি আছোঁ। আমি নগাঁৱলৈ বুলি ওলাইছোঁ। আচলতে আমাৰ লগত ড্ৰাইভাৰ এজন যাব, তেখেতক বাটতে উঠাই ল'ম। গতিকে এইখিনি ময়ে চলাই গৈছোঁ আৰু। এয়া আমাৰ প্ৰীতৰ যিহেতু ৰাতি টোপনি পূৰা নহ'লে, গতিকে সেয়া গাড়ীত এনেকৈ শুই গৈছে। টোপনি তাৰ অহা নাই, কিন্তু সেয়া মই বোলো অকণমান এনেকৈ ৰেষ্ট লৈ লোৱা, নহ'লে গাটো বেয়া লাগিব যিহেতু। এয়া নগাঁও বৰবজাৰত আমি ঘূৰি আছোঁ। প্ৰীতৰ ভোক লাগিছে, সেইকাৰণে আমি খাব আহিছোঁ শৰ্মা চুইটছত। সি ৰাতিপুৱা একো খাই নাহে। আচলতে সি ৰাতিপুৱা খাব নোৱাৰে, সেইটো কাৰণে এতিয়া তাৰ ভোক লাগিছে। তাতে বহি সি খাইছিলে যদিও সি খাব নোৱাৰিলে তাত। সেইকাৰণে পেকিং কৰি লৈ আহিছে গাড়ীত খাম বুলি, আৰু গাড়ীত বহি খাবলৈ লৈছে।
আৰু এতিয়া দুপৰীয়া ভাত খোৱাৰ সময় হৈছে, গতিকে আমি ভাত খাবৰ কাৰণে আহি গ'লোঁ ASTC যিখন হোটেল, সেই তাতে আহিলোঁ ভাত খাবৰ কাৰণে। ইয়াতেই খাওঁ আমি, ভাল লাগে খাই। এতিয়া বজাৰ সমাৰ কৰা যিহেতু হৈ গৈছে, গতিকে ঘৰলৈ বুলি উভতিছোঁ আৰু। এতিয়া সন্ধিয়া সময়ত প্ৰীতে বোলে আমাক মেগী বনাই খুৱাব, গতিকে এয়া পাকঘৰত সোমাই লৈছে আৰু মেগী বনাবলৈ আৰম্ভ কৰি দিছে। এতিয়া আজি আমি মেগী খোৱাতহে জোৰ আৰু। আপোনালোকৰো কাৰোবাৰ মেগী খাবলৈ মন গৈছে যদি আমাৰ ঘৰলৈ আহিলেই হ'ল, প্ৰীতে আপোনালোকক টেষ্টিকৈ মেগী বনাই খুৱাব পাৰিব। গতিকে সকলোকে আমাৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছোঁ দেই। মাজতে প্ৰীতে এয়া স্কুলত ডান্স এটা কৰিছিলে, ভাবিছোঁ আপোনালোককো দেখাওঁ, গতিকে ইয়াতে ভিডিঅ'টো জইন কৰি দিছোঁ আৰু। আজি হৈছে সৰস্বতী পূজা আৰু আমাৰ প্ৰীতে এয়া ৰাতিপুৱাই উঠি সৰস্বতী দেৱীক আঁকিবলৈ লাগি গৈছে। আজি আমি সৰস্বতী পূজা উদযাপন কৰিম মই যিখন স্কুলত পঢ়িছিলোঁ, LP স্কুল, তাতে। প্ৰীতহঁতৰ স্কুলত যিহেতু সৰস্বতী পূজা নাপাতে, গতিকে আজি আমি তাতেই দিনটো থাকিম আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। ঠিক আছে তেন্তে, বাই।